আমাৰ ৰাইজৰ দলৰ সভাপতি কাৰাৰুদ্ধ সভাপতি অখিল গগৈ এখন পত্ৰ প্ৰেৰণ কৰিছে যিহেতু তেখেতৰ প্ৰতিক্ৰিয়া নিৰ্বাচনত জয়ী হোৱাৰ পিছত প্ৰতিক্ৰিয়া নিৰ্বাচনৰ ফলাফলক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব পৰা নাই এখন চিঠিৰ জৰিয়তে তেখেতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মই চিঠিখন পাঠ কৰি দিব বিচাৰিছোঁ অসমৰ প্ৰতিজন নাগৰিকক কোভিড-19 ভেকচিন দিয়াটোৱেই হওক নতুন চৰকাৰৰ প্ৰথম কাম আৰু শিৱসাগৰবাসীলৈ হিয়া ভৰা কৃতজ্ঞতা কালি 2 মে তাৰিখ ফলাফল ঘোষণা কৰা অসম বিধানসভাৰ 2021 চনৰ নিৰ্বাচনত শিৱসাগৰবাসীয়ে মোক বিধায়ক ৰূপে নিৰ্বাচিত কৰিলে অসম বিধানসভাৰ নিৰ্বাচনত বিধায়ক ৰূপে জয়ী হৈ প্ৰথম অনুৰোধ আহ্বান আৰু দাবী হ'ল নতুন চৰকাৰখনে সৰ্বপ্ৰথমে অসমৰ প্ৰতিজন প্ৰাপ্তবয়স্ক নাগৰিকক কোভিড-19 ভেকচিন বিনামূলীয়াকৈ প্ৰদান কৰক অহা 3 মাহৰ ভিতৰত অসমৰ 3,30,00,000 নাগৰিকৰ প্ৰতিজনকে কোভিড ভেকচিন প্ৰদান কৰক দুপালিকৈ কোভিড ভেকচিন বিনামূলীয়াকৈ প্ৰতিজন নাগৰিকক প্ৰদান কৰাটোৱে হওক নতুন চৰকাৰখনৰ প্ৰথম আৰু প্ৰধান কাম কেৱল কোভিড ভেকচিন প্ৰদান কৰাটোৱে নহয় ৰাজ্যখনত কোভিড ৰোগ অধিক বিয়পি যোৱাৰ বিৰুদ্ধে যুদ্ধকালীন ক্ষিপ্ৰতাৰ প্ৰতিৰোধমূলক আৰু প্ৰতিকাৰমূলক ব্যৱস্থা কামসমূহ সমাপন কৰাটো হওক চৰকাৰখনৰ অগ্ৰাধিকাৰ ভিত্তিক কৰ্মসূচী অসমৰ প্ৰতিখন পঞ্চায়ত আৰু নগৰ এলেকাত শিবিৰ পাতি প্ৰতিজন নাগৰিকক মৰমেৰে কোভিড ভেকচিন দিয়াৰ ব্যৱস্থা কৰক যেতিয়ালৈকে ভেকচিন দিয়া শেষ নহ'ব আৰু অসমবাসী নিৰাপদ নহ'ব সেই দিনলৈকে এই কাম সংগঠিত কৰি আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কামৰূপে গ্ৰহণ কৰা হওক কোভিড-19 ভেকচিন প্ৰদান শেষ নোহোৱা পৰ্যন্ত মই বিধায়ক ৰূপে একে লেঠাৰিয়ে এই দাবী কৰি যাম অহা 3 মাহ এই কামতে মই মনোনিৱেশ কৰিম অসমৰ প্ৰতিজন নাগৰিকে এই ভেকচিন নোপোৱা পৰ্যন্ত মই মাত মাতি যাম অসমৰ ঘৰে ঘৰে গৈ এই গুৰুত্বপূৰ্ণ ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হওক শিৱসাগৰ আৰু অসমবাসীলৈ কৃতজ্ঞতা মোক ঐতিহাসিক 108 নং শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপে জয়ী কৰোৱাৰ বাবে সৰ্বপ্ৰথমে মই শিৱসাগৰ সমষ্টিৰ সকলো ভোটাৰক মোৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ মই আপোনালোকৰ মাজত শাৰীৰিকভাৱে উপস্থিত নথকাকৈ মোক জয়ী কৰি আপোনালোকে ৰাজ্যখনত এক আদৰ্শ ৰচনা কৰিলে অসমৰ ৰাজনীতিত এক ইতিহাস এয়া শিৱসাগৰ সমষ্টিবাসীৰ মহানতা আপোনালোকে মোক বন্দীশালত থকা অৱস্থাতে জয়ী কৰি সমগ্ৰ বিশ্বৰ ওচৰত অসমীয়া জাতিৰ সন্মান বৃদ্ধি কৰিলে এই নিৰ্বাচনত সামগ্ৰিকভাৱে বিৰোধী বিপৰ্যয়ৰ পাছতো আপোনালোকে মোক জয়ী কৰি অসমৰ সকলো দেশপ্ৰেমিক নাগৰিকক দুৰ্যোগৰ মাজতো জয়ৰ সোৱাদ দিলে মনত আনন্দ দিলে সকলো প্ৰলোভন আৰু শাসক দলে প্ৰচাৰ কৰা সকলো ধৰ্মীয় উন্মাদনা দলিয়াই পেলাই শিৱসাগৰবাসীয়ে কেৱল আদৰ্শ সংগ্ৰাম আৰু মানৱতাৰ বাবে মোক জয়ী কৰি প্ৰমাণ কৰি দিলে যে অসমীয়া জাতিয়ে মূল্যবোধক কেতিয়াও ত্যাগ নকৰে এয়া জনগণৰ মহানতাৰ এক উৎকৃষ্ট উদাহৰণ মোক শিৱসাগৰ সমষ্টিৰ পৰা জয়ী কৰাবলৈ যিসকলে শ্ৰম কৰিলে ত্যাগ কৰিলে সকলোকে মোৰ হিয়া ভৰা কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ শিৱসাগৰ সমষ্টিৰ উপৰিও সমগ্ৰ অসম আৰু ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল নাগৰিক আৰু নেতৃবৰ্গই তথা মোৰ সতীৰ্থই জয়ৰ বাবে শাৰীৰিক মানসিক সকলো শ্ৰম কৰি নিজৰ প্ৰকৃত ধন খৰচ কৰিও প্ৰচাৰ চলালে তেখেতসকলক অন্তৰ নিভৃত কোণৰ পৰা ধন্যবাদ জনাইছোঁ বিশেষভাৱে গুৱাহাটীৰ 2জন বিশিষ্ট নাগৰিক ক্ৰমে হাইদৰ হুছেইন আৰু নেকিবুৰ জামান ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ বিশেষ প্ৰতিকূল পৰিস্থিতিটো তেখেতসকলে দৃঢ়তাৰে মোৰ বাবে শিৱসাগৰত থাকি লৈ প্ৰচাৰ কৰিলে কৃতজ্ঞতা জনাইছোঁ সকলো জাতীয় জনগোষ্ঠী সংগঠনৰ নেতৃবৰ্গ আৰু কৰ্মীসকলক যিয়ে ঐতিহাসিক সমষ্টিটোৰ পৰা মোক জয়ী কৰোৱাৰ বাবে দিনে ৰাতিয়ে খাটিলে ৰাইজৰ দল আৰু ইয়াৰ লগত যুক্ত 70 সংগঠন তথা বীৰ লাচিতাকো জনালোঁ সংগ্ৰামী অভিবাদন সৰ্বশেষত মই তেখেতসকললৈ মোৰ অলেখ অযুত ধন্যবাদ কৃতজ্ঞতা আৰু শলাগ জনালোঁ যিসকল অসমপ্ৰেমীয়ে মোৰ জয়ৰ বাবে মোৰ মুক্তিৰ বাবে আৰু অসমত এক নতুন আপোচীন প্ৰগতিশীল সুস্থ জাতীয়বাদ গঢ়ি তোলাৰ বাবে নিজৰ নিজৰ অৱস্থানৰ পৰা শুভেচ্ছা সদিচ্ছা আৰু শুভকামনা প্ৰকাশ কৰি আহিছিল ৰাইজৰ দলৰ আন সতীৰ্থসকলৰ পৰাজয়ত আজি মই গভীৰভাৱে মৰ্মাহত ব্যৰ্থিত হৈছোঁ অজাপৰ সভাপতি তথা ভাতৃপ্ৰতিম লুৰিণজ্যোতিৰ পৰাজয় বিধায়ক ৰূপে জয়ী হোৱাৰ পাছত মই আপোনালোকক প্ৰতিশ্ৰুতি দিওঁ মই কোনোদিনেই দুৰ্নীতি ভ্ৰষ্টাচাৰত লিপ্ত নহওঁ সততা নিষ্ঠা আৰু একাগ্ৰতাৰ সমষ্টিৰ উন্নয়নৰ কাম কৰিম শিৱসাগৰক লৈ আছে মোৰ অলেখ সপোন আছে পৰিকল্পনা সেই সপোন আৰু পৰিকল্পনাই মই শিৱসাগৰক নতুন ৰূপত গঢ়িব খোজোঁ সমগ্ৰ বিশ্বৰ ওচৰত শিৱসাগৰ তথা অসমীয়া জাতিৰ ইতিহাস আৰু ঐতিহ্যক তুলি ধৰিবলৈ মই অহোপুৰুষাৰ্থ কৰিম বিধায়ক ৰূপে অসমৰ সকলো জাতীয় প্ৰশ্নত মই সবল ভূমিকা ল'ম অসমৰ জাতীয় সমস্যাসমূহ সমাধানৰ বাবে মোৰ সমস্ত চিন্তা চেতনা ঢালি দিম বিৰোধী পক্ষৰ বিধায়ক ৰূপে
চৰকাৰে কৰা প্ৰতিটো জনগণ বিৰোধী, জাতি বিৰোধী আৰু অসম বিৰোধী কামৰ বিৰুদ্ধে মই সাহসেৰে থিয় দিম। বিধানসভাত অসমৰ ৰাইজৰ মুখপাত্ৰৰূপে ভূমিকা পালন কৰিবলৈ মই প্ৰতিশ্ৰুতিবদ্ধ। শিৱসাগৰ সমষ্টিবাসী আৰু অসমবাসীৰ ৰাইজৰ ওচৰত এয়া মোৰ ৰাজহুৱা সংকল্প। আকৌ এবাৰ শিৱসাগৰ সমষ্টিবাসী ৰাইজ, মোৰ জয়ৰ বাবে কাম কৰা চিনা নিচিনা সকলো শ্ৰদ্ধেয় নাগৰিকসকলক মোৰ কৃতজ্ঞতা জনালোঁ। 2021 চনৰ অসম বিধানসভা নিৰ্বাচনত বিৰোধীৰ সামগ্ৰিক দুৰ্যোগৰ পাছতো মোৰ জয়ক জাতিৰ জয় বুলি গণ্য কৰা প্ৰতিজন মহানুভৱলৈ মোৰ হিয়া ভৰা ধন্যবাদ জনালোঁ। ধন্যবাদ জনালোঁ গুৱাহাটী মেডিকেল কলেজ চিকিৎসালয়ৰ সমূহ চিকিৎসক, নাৰ্ছ, চিকিৎসাকৰ্মী, অন্যান্য কৰ্মচাৰী আৰু মোৰ ডিউটিত থকা পুলিচৰ বিষয়া কৰ্মচাৰীসকলক, যিয়ে মোৰ দুখৰ সময়খিনিত আন্তৰিকতাৰে সহায় আগবঢ়ালে। GMCHৰ চিকিৎসক আৰু নাৰ্ছসকলে মোৰ জীৱনৰ আটাইতকৈ সংকটৰ সময়খিনিত মৰমেৰে জীয়াই থকাৰ কাৰণে প্ৰেৰণা যোগাইলে। সৰ্বশেষত কওঁ, কালিৰ মোৰ জয় আৰম্ভণি মাত্ৰ, এখন নতুন সংগ্ৰামৰ আৰম্ভণি হ'ল। অসমত আপোচবিহীন, ঐক্যবদ্ধ, প্ৰগতিশীল, সুস্থ জাতীয়তাবাদ প্ৰতিষ্ঠাৰ এয়া কেৱল সূচনা। আমি আগবাঢ়ি যাম। আমি এই ৰাজনীতিক ৰূপান্তৰ কৰিম জনগণৰ ৰাজনীতিলৈ। ৰাইজৰ দলে অসমৰ ৰাজনীতিত দিক নিৰ্ণায়ক ভূমিকা পালন কৰিব। ধন্যবাদে অখিল গগৈ। এইদৰে অখিল গগৈয়ে শিৱসাগৰ সমষ্টিবাসী ৰাইজ তথা সমগ্ৰ অসমবাসীক কৃতজ্ঞতা জ্ঞাপন কৰিছে আৰু নিশ্চিতভাৱে তেখেতে প্ৰথমে উল্লেখ কৰিছে যে প্ৰাপ্তবয়স্ক প্ৰতিজন ব্যক্তিক ক'ভিড ভেকচিন দিয়াটোৰ তেখেতৰ বিধায়ক হিচাপে প্ৰথম দাবী আৰু আহ্বান। আৰু এই ভেকচিন সম্পূৰ্ণ নোহোৱালৈকে, অৰ্থাৎ প্ৰতিজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে ভেকচিন নোপোৱা পৰ্যন্ত অখিল গগৈয়ে অগ্ৰাধিকাৰ ভিত্তিত কেৱল এই বিষয়টো পৰ্যবেক্ষণ কৰিব। এই বিষয়ত তেখেতে মাত মাতি যাব আৰু তেখেতৰ এই আহ্বান চৰকাৰখনে গুৰুত্ব সহকাৰে ল'ব বুলি আমি আশাবাদী।